Hello friends, my name is Roman Classes Assamese Special YouTube channel. So এতিয়া মই গৈ আছোঁ বৰচনগাঁও চিলাৰায় ষ্টেডিয়ামত আৰু তাতে আজি পুৰা ফুটবল টুৰ্ণামেণ্ট ষ্টাৰ্ট হ'ব। চ' আজি প্ৰথমখন খেল নাজানো কাৰ কাৰ আছে, তাতে গৈ গম পাম। চ' ভিডিঅ'খন ষ্টাৰ্ট কৰোঁ। এতিয়া মই বৰচনগাঁও ষ্টেডিয়ামটো আহি গৈছোঁ, চিলাৰায় ষ্টেডিয়াম এইটো চাওক। আৰু ইয়াতে টিকটৰ ব্যৱস্থা চলি আছে। টিকেট লোৱা হ'ল, এইখন আগতে লৈছোঁ ছিজন টিকেট, আৰু এই লৈছে ৰেগুলাৰ 20 টকা, আৰু এইখনৰ দাম 200 টকা। কি বস্তু এতিয়া ব্লগিং চ' টিম দুটা হ'ল আছাম পুলিচ বেটেলিয়ন আৰু কোকৰাঝাৰৰ চাই ক্লাব। তো ষ্টাৰ্ট হৈয়ে মাত্ৰ 5 মিনিটে হোৱা নাছিল আচলতে। তাতে চাই ক্লাব কোকৰাঝাৰে এটা গ'ল দি দিছে আছাম পুলিচ বেটেলিয়ন। চ' খেল উপভোগ কৰি আছোঁ, মানুহ হৈ আছে বহুত ইয়াৰ তলত। দেখুৱাম আৰু চ' ইয়াতে এজন দাদা লগ পাইছোঁ, দাদাৰ এটা চেনেল আছে, দাদা কওক। হয়, আৰু মোৰ চেনেলটোৰ নাম হৈছে RCB, আপোনালোকে চাৰ্চ কৰিব পাই যাব। আৰু মই একচুৱেলি মোৰ টেট 10 তাৰিখে আছে, যিহেতু এইকেইদিন অলপ ভিডিঅ'ৰ পৰা বিৰত আছোঁ। যদিও আজি যিহেতু আমাৰ বঙাইগাঁও যি বৰষুণগাঁও তাতে খেল আছে, ইমান ধৰ নেশ্যনেল লেভেলৰ মানে গেম বুলি ক'ব লাগিব এখন। চ' সেইটোকে চাব আহিলোঁ আৰু ভাইটিক লগ পালোঁ, খুবেই ভাল লাগিল। আৰু মোৰ চেনেলটো তুমি ডিছক্ৰিপশ্যনত দি দিবা, আৰু এই ভাইটিৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। এজন সৰু ভাইটি হিচাপে যে কাম কৰি আছে, খুব ভাল কাম কৰি আছে, আৰু তুমি আগলৈ আগুৱাই যোৱা, বহুত ভাল ভাল কাম ভিডিঅ' দি যোৱা। ঠিক আছে, থেংক ইউ। দাদা লগ পাইছোঁ, ভাল লাগিল। ঠিক আছে, থেংক ইউ। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আকৌ। RCB নাপাহৰিব। হয় হয়, ঠিক আছে। আৰু এজন দাদা আছে এইফালে, দাদা ধন্যবাদ জনাইছোঁ ভাইটিক লৈ। মোৰ
দৰ্শক কি গম পাইছোঁ ইয়াতে আছোঁ বচনগাঁৱত উপস্থিত আছোঁ বচনগাঁৱত যি খেল ফুটবল খেল অনুষ্ঠিত হৈ আছে সৰ্বভাৰতীয় সেই ফুটবল খেলৰ দৃশ্য গ্ৰহণ কৰিবৰ কাৰণে আহিছোঁ আৰু আপোনালোকে ইউটিউব চেনেলবিলাকত পাই যাব আৰু ভাইটি ইউটিউব চেনেলটো আছিলে কিবা আছামিজ ভিলেজ তেওঁৰ তাতেও পাব আপোনালোকে আৰু স্পন্দন অফিচিয়েল বুলি এটা মোৰ চেনেল আছে সেইটোতো আপোনালোকে পাই যাব এইটো খুব সুন্দৰ খেল এখন অনুষ্ঠিত হৈ আছে আপোনালোকে চাব আৰু আহি থাকিব আজিৰ পৰা আপোনালোকে 17 অক্টোবৰলৈকে এই ইয়াত 17 নৱেম্বৰলৈকে ইয়াতে খেল দেখিবলৈ পাব অনুষ্ঠিত হৈ আছে আৰু বিভিন্ন ঠাইৰ পৰা বাহিৰৰ পৰা আহিছে খেল খেলিবৰ কাৰণে টীম আহি আছে শ্বিলঙৰ পৰা আহিছে গুৱাহাটীৰ পৰা আহিছে তাৰ মণিপুৰ আছে তাৰপিছত আৰু ক'ত আছে মুম্বাইৰ আছিলে এইটো আচলতে কোকৰাঝাৰ চাই ক্লাব আছে বিজনী ফেৰেঙা FC আৰু আজি আপোনালোকে দেখিবলৈ পাব এটা খুব সুন্দৰ খেল অনুষ্ঠিত হৈ আছে এয়া হৈছে চাই ক্লাব কোকৰাঝাৰ আৰু আছাম পুলিচ ব্লুজ আছে গুৱাহাটী খুব বেছি সময় হোৱা নাই খেল অনুষ্ঠিত হৈ খুব সুন্দৰ খেল হৈ আছে আমি চাই আছোঁ আপোনালোকেও আহিব যিসকলে আজি আহিব পৰা নাই অহাকালিৰ পৰা আপোনালোকে আহিব খুব সুন্দৰ খেল অনুষ্ঠিত হৈ আছে ইয়াতে ধন্যবাদ ছাৰ থেংক ইউ আচলতে বহুত ৰ'দ দিছে ইয়াতে সেইকাৰণে আমি চাহত আহিছোঁ আৰু দৰ্শকো আহিছে বহুত এয়া চাওক Southern Rise এক মহৎ উদ্দেশ্য আখত ৰাখি আমি যোৱা 2018 চনৰ পৰা বীৰ চিলাৰায় চলন্ত স্বৰ্ণকাপ ফুটবল প্ৰতিযোগিতাখন আৰম্ভ কৰিছোঁ মূলতঃ এক ক্ৰীড়াৰ পৰিৱেশ সৃষ্টি কৰি উদীয়মান খেলুৱৈসকলক অনুপ্ৰাণিত কৰি আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত সৰ্বতো প্ৰকাৰৰ সহযোগিতা কৰাটোৱে আমাৰ লক্ষ্য আৰু উদ্দেশ্য তো ভিডিওখন ভাল লাগিলে লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব আৰু যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব তো থ্যাঙ্কস ফৰ ওয়াচিং বাই বাই